নমস্কাৰ বন্ধু বান্ধৱীসকল জবছ এণ্ড এডুকেশ্যন চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট যিহেতু অনুষ্ঠিত হ'ব 28 আগষ্ট তাৰিখে এক্সাম অনুষ্ঠিত হ'ব, গতিকে তাত আহিব পৰা সম্ভাৱ্য কিছুমান আছামিজ জিকে অথবা জেনেৰেল নলেজৰ কুৱেশ্যন ডিছকাছ কৰিম বুলি এই ভিডিঅ'টো বনালোঁ। এইটো পাৰ্ট 1। গতিকে মই ভাবোঁ আপোনালোকৰ এই ভিডিঅ'টোৰ দ্বাৰা এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত অলপ হ'লেও সহায়ক হ'ব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো প্ৰথম ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন বটন অল কৰি ৰাখিব, যাতে ভিডিঅ'ৰ নটিফিকেশ্যন মোৰ পোনপটীয়াকৈ পাবলৈ সক্ষম হয়। এতিয়া বলক দেৰি নকৰি আজিৰ MCQসমূহ ডিছকাছ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰস্থ আৰু দীঘৰ অনুপাত কিমান? আমাৰ ভাৰতৰ যিখন ৰাষ্ট্ৰীয় পতাকা তাৰ প্ৰস্থ আৰু দীঘৰ অনুপাত কিমান সুধিছে। তাৰ ৰাইট এনচাৰটো হৈছে 2:3। মনত ৰাখিব, এইটো সচৰাচৰ আহি থকা দেখা যায় গভৰ্ণমেণ্ট এক্সামসমূহত। নেক্সট কুৱেশ্যন, ৰবীন্দ্ৰনাথ ঠাকুৰৰ জনগণ মন গীতটো ভাৰতৰ ৰাষ্ট্ৰীয় গীত হিচাপে কৰা হৈছে। এই গীতটোৰ মুঠ কেইটা চৰণ ৰাষ্ট্ৰীয় সংগীত হিচাপে লোৱা হৈছে? কেইটা চৰণ? মাত্ৰ প্ৰথম চৰণটো ৰাষ্ট্ৰীয় সংগীত হিচাপে লোৱা হৈছে। নেক্সট কুৱেশ্যন, ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মূল উৎস নাট্যশাস্ত্ৰৰ লেখক কোন? ভৰতমুনি। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মূল উৎস নাট্যশাস্ত্ৰৰ লেখক হৈছে ভৰতমুনি। নেক্সট কুৱেশ্যন, দাণ্ডিয়া হৈছে এক জনপ্ৰিয় নৃত্য গুজৰাটৰ জনপ্ৰিয় নৃত্য হৈছে দাণ্ডিয়া। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীকৰ তলত থকা সত্যমেৱ জয়তে শব্দকেইটা ক'ৰ পৰা লোৱা হৈছে? মুণ্ডক উপনিষদৰ পৰা। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট, প্ৰায়সমূহ গভৰ্ণমেণ্ট এক্সামত অহা দেখা গৈছে, গতিকে এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যৰ পৰা মোহিনীঅট্টম নৃত্যটোৰ বিকাশ সাধন কৰা হৈছে? মোহিনীঅট্টম নৃত্যটোৰ বিকাশ সাধন কৰা হৈছে কেৰেলা। আৰু এইটো হৈছে এটা সত্ৰীয়া নৃত্য বা ধ্ৰুপদী নৃত্য, শাস্ত্ৰীয় নৃত্য বা ধ্ৰুপদী নৃত্য। নেক্সট কুৱেশ্যন, তলৰ কোনটো লোকনৃত্য গুজৰাটৰ লগত জড়িত? গৰবা এটা লোকনৃত্য, এইটো গুজৰাটৰ লগত জড়িত। নেক্সট কুৱেশ্যন, তলৰ কোনটো অনুষ্ঠান ভাৰতৰ নৃত্য নাটক আৰু সংগীত প্ৰচাৰ আৰু প্ৰসাৰৰ লগত জড়িত? সংগীত একাডেমী। নেক্সট কুৱেশ্যন, পুৰীৰ ৰথ যাত্ৰা হিন্দুসকলৰ কোনজন ঈশ্বৰৰ সন্মানাৰ্থে পালন কৰা হয়? জগন্নাথ। পুৰীৰ ৰথ যাত্ৰা জগন্নাথ এইগৰাকী ঈশ্বৰৰ সন্মানাৰ্থে পালন কৰা হয়। নেক্সট কুৱেশ্যন, তলৰ কোনখন পাৰ্চী ভাষাৰ গ্ৰন্থ? জেন আবেস্তা। এই গ্ৰন্থখন হৈছে পাৰ্চী ভাষাৰ গ্ৰন্থ। নেক্সট কুৱেশ্যন, কথাকলি লোকনৃত্য তলৰ কোনখন ৰাজ্যৰ? কেৰেলাৰ কথাকলি লোকনৃত্যটো হৈছে কেৰেলা ৰাজ্যৰ। টোটেল 8টা লোকনৃত্য বা ধ্ৰুপদী নৃত্য সংগীত নাটক একাডেমীয়ে টোটেল 8টা নৃত্যক লোকনৃত্য বা ধ্ৰুপদী নৃত্য হিচাপে চিনাক্ত কৰিছে। তাৰ এই সত্ৰীয়া নৃত্য যিটো আমাৰ অসমৰ, সেইটোও এটা লোকনৃত্যৰ বা ধ্ৰুপদী নৃত্য বা শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা পাইছে। কিমান চনত? 2000 চনত। মনত ৰাখিব, 2000 চনত সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰিছে সংগীত নাটক একাডেমীয়ে। টোটেল 8টা নৃত্যক শাস্ত্ৰীয় নৃত্য অথবা ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰিছে সংগীত নাটক একাডেমীয়ে, আৰু তাৰ মাজতে আমাৰ সত্ৰীয়া নৃত্যটো পৰে। নেক্সট আৰু আজি একেবাৰে শেষৰটো কুৱেশ্যন, তলৰ কোনটো নৃত্য একক নৃত্য? আট্টান থুল্লাল এইটো হৈছে এটা একক নৃত্য। বন্ধু বান্ধৱীসকল, যদিহে
ভিডিঅ'টোৰ দ্বাৰা অলপ হ'লেও উপকৃত হৈছোঁ বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰক যিসকলে এনেধৰণৰ গভৰ্ণমেণ্ট এক্সামসমূহ দিবলৈ সাজু হৈ আছে তেওঁলোকো যাতে ইয়াৰ দ্বাৰা এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত অলপ হ'লেও উপকৃত হ'ব পাৰে ধন্যবাদ